ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এটা নতুন পাঠ লৈছোঁ। আগৰ পাঠটো কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ প্ৰশ্নবিলাক তোমালোকক নিজে উত্তৰ লিখিবলৈ দিছিলোঁ। তোমালোকে লিখিছানে? মই দীঘল প্ৰশ্নটো শেষৰ 10 নম্বৰটো লিখি দিম বাৰু। আগতে আজিৰ পাঠটো বুজি লোৱা। বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী। ইয়াৰ আগতে তোমালোকে বৰ ৰজা শব্দটো ক'ৰবাত শুনিছিলানে বাৰু? নাই শুনা ন? বৰ ৰজা মানে হ'ল ডাঙৰ ৰজা। আহোম শাসনকালত সিংহাসনত অতীজৰে পৰা কেৱল পুৰুষেই বহি আহিছিল। পুৰুষসকলক ৰজা হোৱাৰ পাছত স্বৰ্গদেউ বোলা হৈছিল। কিন্তু স্বৰ্গদেউ শিৱসিংহৰ ছত্ৰভংগ যুগ পৰাত তেওঁৰ পত্নী ফুলেশ্বৰী ৰজাৰ আসনত বহিব লগা হৈছিল। ফুলেশ্বৰীক জানো স্বৰ্গদেউ বুলিলে হ'ব? তেওঁতো মহিলাহে, সেয়েহে তেওঁক বৰ ৰজা বোলা হৈছিল। বুজি পাইছা? ফুলেশ্বৰীয়ে আহোমৰ ৰাজকাৰ্য চলোৱা প্ৰথম মহিলা নহয়। ইয়াৰ আগতেও স্বৰ্গদেউ ত্যাগ-খামতিৰ দিনত ৰজা যুদ্ধলৈ যাওঁতে তেওঁৰ ডাঙৰ ৰাণীয়ে ৰাজকাৰ্য চলাইছিল। কিন্তু তেওঁ সিংহাসনত আৰোহণ কৰা নাছিল। ত্যাগ-খামতি যুদ্ধৰ পৰা উভতি আহি পুনৰ শাসনৰ দায়িত্ব লৈছিল। কিন্তু শিৱসিংহৰ ছত্ৰভংগ যুগ পৰাৰ বাবে ৰাজসিংহাসনত বহিবই নোৱাৰিলে। এতিয়া তোমালোকৰ মনত চাগে প্ৰশ্ন হৈছে, ছত্ৰভংগ যুগ পৰা মানেনো কি? শুনা, আহোমৰ ৰজাসকলে যিখন আসনত বহি ৰাজসভাত বহিছিল সেইখনক কোৱা হৈছিল সিংহাসন। আৰু সেই সিংহাসনৰ ওপৰত এটা ছত্ৰ আছিল। ছত্ৰ মানে কি? ছত্ৰ মানে হ'ল ছাতি। এই ছাতিটো তেওঁলোকে ৰাজক্ষমতাৰ প্ৰতীকৰ দৰে ব্যৱহাৰ কৰিছিল। সাধাৰণ ছাতি নহয় দেই, কাৰুকাৰ্য খচিত এটা ধুনীয়া ছাতি। সেয়ে মূৰৰ ওপৰত থকা মানে ছাতিটো নোহোৱা মানে ছত্ৰভংগ, অৰ্থাৎ ছাতিটো ভাগি যোৱা, অৰ্থাৎ ৰাজকাৰ্যৰ পৰা আঁতৰি থাকিব লগা কথাটো বুজোৱা হৈছিল। স্বৰ্গদেউ শিৱসিংহই 1714 চনতে ৰাজপাটত বহিছিল। 8 বছৰ শাসন কৰাৰ পাছতে 1722 চনত জ্যোতিষীসকলৰ গণনা মতে ছত্ৰভংগ যুগ পৰাত ৰাজসিংহাসন হেৰুৱাবলৈ ভয় কৰি ঘৈণীয়েক ফুলেশ্বৰীকে বৰ ৰজা পাতি সিংহাসনত বহুৱালে। শিৱসিংহৰ 4জন ভায়েকো আছিল। পিতৃ ৰুদ্ৰসিংহই আটাইকে এজনকৈ সিজনৰ পিছত সিজনকৈ ৰজা হ'বলৈ কৈ থৈ গৈছিল। লগতে কৃষ্ণৰাম ভট্টাচাৰ্য ন্যায়বাগীশ নামৰ এই পণ্ডিতজন যে, সেই পণ্ডিতজনৰ ওচৰত শৰণ ল'বলৈ কৈ থৈ গৈছিল। এতিয়া শৰণ মানে কি? শৰণ মানে হ'ল যিকোনো এজন পণ্ডিতক গুৰু বুলি মানি তেওঁ দিয়া শিক্ষা, নীতি, আদৰ্শ আদি গ্ৰহণ কৰা আৰু সেইমতে জীৱন কটোৱা। বৰ ৰজা ফুলেশ্বৰী আগতে ফুলমতী নামেৰে এজনী নাচনীহে আছিল। নাচনীটো জানাই আৰু। শিৱসিংহই আগতে ৰজাসকলে এনেকুৱা ধৰণৰ নাচনীবিলাকৰ মানে নাচ প্ৰায় উপভোগ কৰিছিলে। শিৱসিংহই তেনেকৈ তেওঁৰ নৃত্য আৰু ৰূপত মুগ্ধ হৈ বিয়া কৰাই ৰাণীৰ মৰ্যাদা দিছিল। ফুলেশ্বৰী যেনেকৈ ধুনীয়া আছিল, তেনেকৈ বুদ্ধিমতীও আছিল, উচ্চাকাংক্ষীও আছিল। তেওঁৰ ৰাজত্বকালত শ্ৰীমন্ত শংকৰদেৱৰ খুব জনপ্ৰিয়তা বাঢ়িছিল। তেখেতে প্ৰচাৰ কৰা এক শৰণ বৈষ্ণৱ ধৰ্মত দীক্ষা লোৱা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছিল। স্বৰ্গদেউ চহুমুঙৰ দিনত শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ ভক্তসকলে বহুত অত্যাচাৰ ভোগ কৰিছিল। বৈষ্ণৱ ধৰ্মৰ এনে দ্ৰুতগামী বৃদ্ধি আৰু জনপ্ৰিয়তা আহোম ৰাজ্যৰ কাৰণে বিপদৰ কথা বুলি ভাবি ৰজা ঘৰৰ ফালৰ পৰা এনেকৈ দমন কৰি অত্যাচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিলে। কাজেই ফুলেশ্বৰী কুঁৱৰীৰ দিনতো এনে দমনৰ ঘটনা এটা সংঘটিত হৈছিল। ঘটনাটোনো কি আছিল শুনাচোন ভালকৈ। শিৱসিংহ আৰু ফুলেশ্বৰী দুয়ো খুব ধাৰ্মিক আছিল। দুৰ্গা দেৱীৰ পৰম ভক্ত আছিল। তেওঁলোকে ৰাজহুৱাকৈ দুৰ্গা পূজা আয়োজন কৰি গোসাঁই মহন্ত সকলোকে মাতি সকলোকে বলি দিয়া জন্তুৰ তেজেৰে ফুট দিয়ালে। বৈষ্ণৱ ধৰ্মত পূজা পাতল কৰাটো নহয়েই, কোনো জন্তু বলিও দিয়া নহয়। সেয়ে এনে কামে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা গোসাঁই মহন্তসকলৰ মনত বহুত দুখ দিলে আৰু অপমানো দিলে। যি কি নহওক, ফুলেশ্বৰী কুঁৱৰী কিন্তু বিদ্যা শিক্ষাৰ প্ৰতি খুব আগ্ৰহী আছিল। তেওঁ নিজে বিদ্যা গ্ৰহণ কৰিব নোৱাৰিছিল। তেওঁ সাধাৰণ অৱস্থাৰ মাজে ডাঙৰ হৈছিল। জানাই ক'লোৱে মই যে তেওঁ এজনী সাধাৰণ নাচনীহে আছিল। তেওঁৰ দেউতাক আছিলে এজন
নাচ শিকোৱা মানুহ, নট চীনাতলীয়া নট বুলি কয়। গতিকে তেওঁ শিক্ষা গ্ৰহণ কৰিবলৈ নাপালে, সেইটো কাৰণে তেওঁৰ বহুত দুখ আছিলে মনত। গতিকে তেওঁ যেতিয়া নিজেই ৰজাৰ আসনত বহিলে, গতিকে সাধাৰণ প্ৰজাই যাতে সেই অসুবিধা নাপায় তাৰ কাৰণে ৰাজ্যৰ ঠায়ে ঠায়ে পঢ়াশালি পাতি দিছিল। শকুন্তলা নামৰ সংস্কৃত নাটকখন কবিৰাজ চক্ৰৱৰ্তী নামৰ পণ্ডিত এজনৰ হতুৱাই অসমীয়া ভাষালৈ অনুবাদো কৰিছিল, যাতে সাধাৰণ ৰাইজে পঢ়িব পাৰে। লগতে নিজৰ আৰু শিৱসিংহৰ নামত মোহৰো মৰাইছিল। মোহৰ মানে মুদ্ৰা, পইচা। ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বকালটো বৰ আকৰ্ষণীয় আছিল। এজনী সাধাৰণ নৰ্তকীৰ পৰা ৰাণী হোৱাই নহয়, ৰাজসিংহাসনতো আৰোহণ কৰি দেশ শাসন কৰাৰ সুবিধা পাইছিল তেওঁ। তোমালোকে এই ফুলেশ্বৰী কুঁৱৰীৰ পাঠটো ভালকৈ পঢ়িবা, পঢ়িলেই বুজি পাবা। ধন্যবাদ।